এলবাৰ্ট আইনষ্টাইন 1952 চন ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি চেম ৱাইজমেনৰ মৃত্যু হ'ল। এজন নতুন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন। দেশৰ এই সৰ্বোচ্চ পদটিক কাক যাচিব এই লৈ ইজৰাইলীসকলৰ মাজত গুণাগঁথা চলিল। সকলোৰে কিন্তু মত একেটাই, যিজন ইহুদীয়ে বিজ্ঞান জগতলৈ অলেখ বৰঙণি আগবঢ়াই বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীৰূপে স্বীকৃতি পাইছে, তেওঁকে এই আসনত অধিষ্ঠিত কৰা হ'ব লাগে। তেতিয়া সুদূৰ প্ৰিন্সটনৰ ইনষ্টিটিউট ফৰ এডভান্স ষ্টাডিত গৱেষণাৰত বিজ্ঞানীগৰাকীলৈ খবৰ পঠোৱা হয়। কিন্তু সকলোকে আচৰিত কৰি তেওঁ প্ৰস্তাৱটি গ্ৰহণ নকৰিলে আৰু সেই পদৰ কাৰণে আন যোগ্য ব্যক্তি ল'বলৈহে ইজৰাইলীবাসীক অনুৰোধ জনালে। ৰাষ্ট্ৰপতিৰ দৰে পদকো নেওচা দিয়া সেই বিজ্ঞানীগৰাকী কোন? তেওঁৱেই হ'ল সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন। আইনষ্টাইনৰ জন্ম হয় 1879 চনৰ 14 মাৰ্চত জাৰ্মানীৰ উলম চহৰত। তেওঁ বুৰঞ্জী, সাহিত্য আদি বিষয়বোৰ পঢ়ি বেয়া পাইছিল বাবে বিদ্যালয়ৰ পৰীক্ষাত ভাল ফল দেখাব পৰা নাছিল। ছাত্ৰ জীৱনত বিফল হোৱাৰ পিছত আইনষ্টাইনে যথেষ্ট কষ্ট কৰি ছুইচ পেটেণ্ট অফিচৰ ৰেজিষ্ট্ৰাৰী কৰা চাকৰি এটা যোগাৰ কৰিলে। চাকৰিত থকা কালছোৱাত তেওঁ আজৰি সময় উলিয়াই গৱেষণা কৰিবলৈ ধৰিলে। তেতিয়া আছিল 1905 চন, আইনষ্টাইনৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। সেই সময়তে তেওঁ 4খন গৱেষণা পত্ৰ প্ৰকাশ কৰিলে, যিয়ে গোটেই বিশ্বত আলোড়ন সৃষ্টি কৰিলে। সেই পত্ৰকেইখন আছিল ক্ৰমে আলোকবিদ্যুৎ প্ৰভাৱ, ব্ৰাউনীয় গতি, বিশেষ আপেক্ষিকতাবাদ, ভৰ আৰু শক্তিৰ সমতুল্যতা বিষয়ক। আইনষ্টাইনৰ আগলৈকে বিজ্ঞানীসকলৰ ধাৰণা আছিল যে কোনো বস্তুৰ দিশ স্পষ্ট আৰু বেৰহে থাকে। এই তিনিটা লক্ষণ থকা বস্তুবোৰকো সেই কালত স্থিৰ বুলি ভবা হৈছিল। কিন্তু আইনষ্টাইনে ক'লে যে এই পৃথিৱীত স্থিৰ বুলি একো নাই, গোটেই বিশ্বব্ৰহ্মাণ্ড গতিশীল। গতিকে গতিশীল বস্তুৰ ওপৰত স্থিৰ বস্তু থাকিব কেনেকৈ? তেনেকৈ স্থিৰ স্থানো থাকিব নোৱাৰে। ই সময়ৰ ওপৰতহে নিৰ্ভৰ কৰিব। আকৌ সময় নিৰ্ভৰ কৰিব স্থানৰ ওপৰতহে। কোনো নক্ষত্ৰৰ পৰা যদি আমাৰ এটা দিন জোখা হয় আৰু সেইটো দিনকে আমাৰ পৃথিৱীৰ পৰাও জোখা হয়, দুয়োটা সমান নহয়। এইদৰে গতি, স্থান আৰু সময়ৰ মাজত আইনষ্টাইনে এক নতুন সম্পৰ্ক স্থাপন কৰিলে। আগতে কেৱল দিশ, প্ৰস্থ আৰু বেৰৰ কথা কোৱা হৈছিল, কিন্তু আইনষ্টাইনে তাৰ মাজত সময়ো যোগ দিলে। এয়াই হ'ল ফ'ৰ্থ ডাইমেনশ্যন। 1916 চনত আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদ সূত্ৰৰে বিশ্বৰ সকলো গতিশীল বস্তুকে সামৰি ল'লে আৰু তাক নাম দিলে আপেক্ষিকতাবাদৰ সূত্ৰ। তেওঁ কৈছিল যে পদাৰ্থ আৰু শক্তি একেই। এই সম্পৰ্কে তেওঁৰ সূত্ৰটো হ'ল E=mc², য'ত E মানে শক্তি, m মানে ভৰ আৰু c মানে ভেকুৱামত পোহৰৰ বেগ। এই সূত্ৰ অনুসৰি কোৱা হয় যে 1 গ্ৰাম ওজনৰ কোনো বস্তু শক্তিলৈ ৰূপান্তৰিত কৰিলে যথেষ্ট পৰিমাণে শক্তি উৎপন্ন হয়। 1921 চনত আইনষ্টাইনক তেওঁৰ আলোকবিদ্যুৎ প্ৰভাৱ আৱিষ্কাৰক আৰু তাত্ত্বিক পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অপৰিসীম বৰঙণিৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয়। সেই সময়ত প্ৰায়বোৰ পদাৰ্থবিদে আপেক্ষিকতাবাদ সূত্ৰ বুজি পোৱা নাছিল। এবাৰ সাংবাদিক এজনে আৰ্থাৰ এডিংটন নামৰ প্ৰখ্যাত সৌৰবিদগৰাকীক সুধিছিল, আপোনাক লৈ হেনো পৃথিৱীৰ 3গৰাকী বিজ্ঞানীয়েহে আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্ৰ বুজি পায়, কথাষাৰ সঁচা নেকি? আৰ্থাৰে হেনো খঙতে কৈ উঠিছিল, তৃতীয়জননো কোন? পৰমাণু বোমা সৃষ্টিৰ ক্ষেত্ৰত আইনষ্টাইনৰো অৰিহণা আছিল, কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ সদায় বিৰোধিতা কৰিছিল। পৰমাণু বোমা ব্যৱহাৰ নকৰিবলৈ তেওঁ আমেৰিকাৰ চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু তেওঁৰ অনুৰোধ উপেক্ষা কৰি যেতিয়া হিৰোশ্বিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ ঘটোৱা হৈছিল, তেতিয়া দুখত মৰ্মাহত হৈ তেওঁ কৈছিল, পুনৰ জন্ম যদি সঁচাকৈ হয়, বিজ্ঞানী হৈ জন্ম নোলোৱাই ভাল। জন্ম ল'ব লাগে যদি কুমাৰ হৈ, যাতে কথা আৰু কামৰ কিছু স্বাধীনতা থাকে। জীৱনৰ শেষৰ ফালে তেওঁ আপেক্ষিকতাবাদ সূত্ৰ আৰু কোৱাণ্টাম সূত্ৰৰ সমন্বয় সাধন কৰি এটা সূত্ৰ আৱিষ্কাৰ কৰিব বিচাৰিছিল, যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ সকলো শক্তি তথা বল নিয়ম নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু গৱেষণা আধা নহওঁতেই 1955 চনত আইনষ্টাইনে নশ্বৰ দেহ ত্যাগ কৰিলে। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।